ৰং চেনেলত সম্প্ৰচাৰিত শকুন্তলা ধাৰাবাহিকখনত অভিনয় কৰা বৃন্দাবনৰ প্ৰকৃত জীৱনৰ বিষয়ে সকলোৱে নিশ্চয় জানিবলৈ মন যায়। গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃন্দাবনৰ প্ৰকৃত নাম হৈছে দীপাংকৰ ৰয়। দীপাংকৰ ৰয় জন্ম হৈছিল ৮ মাৰ্চ তাৰিখে গুৱাহাটীত। শিৱৰাত্ৰিৰ দিনা জন্ম হোৱাৰ বাবে দীপাংকৰ ৰয়ক ঘৰত শিৱা নামেৰে মাতে। দীপাংকৰ ৰয় পৰিয়ালত পিতৃ মাতৃ আইতা আৰু বায়েক এগৰাকী আছিল আৰু বায়েকগৰাকী প্ৰায় ৮ বছৰমান আগত বিয়া হৈ গৈছে। দীপাংকৰ ৰয় মাতৃগৰাকীৰ নাম হৈছে মাধুৰী ৰয় আৰু পিতৃগৰাকীৰ নাম হৈছে কিশোৰ ৰয়। দীপাংকৰ ৰয় শিক্ষাগত অৰ্হতাৰ কথা যদি কওঁ, দীপাংকৰ ৰয়ে গুৱাহাটীস্থিত হেপিচাল হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। HS পঢ়িছিল গুৱাহাটী কমাৰ্চ কলেজত আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰে কলকাতা ইউনিভাৰ্চিটিৰ পৰা আৰু গুৱাহাটীস্থিত মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে দীপাংকৰ ৰয়ে। 2015 চনত ৰেঙনি চেনেলত সম্প্ৰচাৰিত অভিযান নামৰ চিৰিয়েলখনৰ জৰিয়তে অভিনয় জগতত পাতনি মেলিছিল দীপাংকৰ ৰয়ে আৰু তাৰ পাছত ঘৰ জোৱাই, অপৰূপা, এপাহি সুখ এপাহি দুখ, বৈদেহী আদি জনপ্ৰিয় ধাৰাবাহিকসমূহতো অভিনয় কৰিছিল দীপাংকৰ ৰয়ে। দীপাংকৰ ৰয় হাইট ৱেটৰ কথা যদি কওঁ, দীপাংকৰ ৰয় হাইট হৈছে 6 ফিট এপ্ৰক্স আৰু ৱেট হৈছে 68 কেজি এপ্ৰক্স। বন্ধুসকল, শকুন্তলা ধাৰাবাহিকখনত বৃন্দাবনৰ অভিনয়সমূহ চাই আপোনালোকক কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।